মই এপছৰ লগত আছিলোঁ এপছৰ লগত থাকি মই ইপিপিএল কৰিলোঁ আমি এপিবি কৰিব ওলাইছোঁ অসংগীয় শপত গ্ৰহণ বুলিয়েই নহয় বিভিন্ন জায়গাত ব্লক কমিটি বা ডিস্ট্ৰিক্ট কমিটি আমি গঠন কৰি আছোঁ ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ 17 বছৰ বিপিএফে চৰকাৰ কৰিছে এটা নেক্সট 5 বছৰ আহিলে প্ৰমোদ বড়ো চৰকাৰ প্ৰমোদ বড়ো এনেকৈ এটা স্লোগান দিছিলে যে আমি হিন্দু মুছলিম বড়ো ৰাজবংশী ভাই ভাই চৰকাৰত অহাৰ লগে লগে সকলো পাহৰি গৈ সকলে মানে ৰজা হৈ গ'ল আজি আমি প্ৰতাৰণা বুলি হৈছোঁ আমাক অৱহেলিত কৰিছে বঞ্চনা কৰিছে প্ৰবঞ্চনা কৰিছে আমাৰ লগত যাৰ কাৰণে আমি আজি গুৰুত্বপূৰ্ণ এটা স্থান পায়ো মই ইপিপিএল বাদ দি পেলাই আহি এপিবিত যোগদান কৰি আজি কোকৰাঝাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী এডমিট হিচাপে মই ইয়াত মানে স্থান পাইছোঁ আৰু কি আমাক কৈছিলে আপোনালোকে আমাক সংগ দিয়ক আমাক হেল্প কৰক আমাৰ লগত থাকক আপোনালোকক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন দিম MCLA নমিনেট MCLA দিম কিন্তু নমিনেট MCLAও দিয়া নহ'ল মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডো দিয়া নহ'ল বা অন্য জনগোষ্ঠীৰ যিবিলাক ডেভেলপমেণ্ট নাম মাত্ৰহে কোনো কামত একো কৰা নাই যাৰ কাৰণে আমি এতিয়া অঞ্জলি দৈমাৰীৰ নেতৃত্বত যিটো দল গঠন হৈছে এপিবিক আমি আগুৱাই লৈ যাম এপিবিৰ লগত আমি খোজত খোজমিলে আগুৱাই যাম আমি মিনিমাম 10টা সিট ল'ম এবাৰ নতুন দল হিচাপে আমি 10টা সিট ল'ম যিটো ৰাইজৰ সঁহাৰি দেখিছোঁ আমি 10টা সিট পাবলৈ সক্ষম হ'ম ব্লক শপত গ্ৰহণ হৈ গ'ল ৰাইজৰ ৰেছপন্স কেনেকুৱা চাওক আজি অসংগীয় শপত গ্ৰহণ বুলিয়েই নহয় বিভিন্ন জায়গাত ব্লক কমিটি বা ডিস্ট্ৰিক্ট কমিটি আমি গঠন কৰি আছোঁ ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ ৰাইজে স্বতঃপোতভাৱে ওলাই আহিছে ৰাইজে আমাক সঁহাৰি জনাইছে সেই হিচাপত আমি আগুৱাই গৈ আছোঁ এতিয়া কথা হ'ল আজি আমি এপিবি কৰিব ওলাইছোঁ 17 বছৰ বিপিএফে চৰকাৰ কৰিছে 17 বছৰ বিপিএফৰ অৱশ্যে বিৰোধিতাই কৰিছিলোঁ মই এপছৰ লগত আছিলোঁ এপছৰ লগত থাকি মই ইপিপিএল কৰিলোঁ এপিপিএলৰ চেণ্ট্ৰেল কমিটিত আছিলোঁ কিন্তু 17 বছৰে বিপিএফে যি কৰিছে সেইটো আপোনালোকে চবেই জানে বা বিটিএডি জনতাই জানে এতিয়া নেক্সট 5 বছৰ আহিলে প্ৰমোদ বড়ো চৰকাৰ যি পৰিৱৰ্তনৰ শ্লোগানলৈ প্ৰমোদ বড়ো আহিছিলে বিটিএডিত চৰকাৰ গঠন কৰিছিলে সেয়া এক মানে ভুৱা প্ৰতিশ্ৰুতিহে হ'ল আজি চাওক আজি প্ৰমোদ বড়ো এনেকৈ এটা শ্লোগান দিছিলে যে আমি হিন্দু মুছলিম বড়ো ৰাজবংশী ভাই ভাই কিন্তু চৰকাৰত অহাৰ লগে লগে সকলো পাহৰি গৈ সকলে মানে ৰজা হৈ গ'ল আজি আমি প্ৰতাৰণা বুলি হৈছোঁ আমাক অৱহেলিত কৰিছে বঞ্চনা কৰিছে প্ৰবঞ্চনা কৰিছে আমাৰ লগত যাৰ কাৰণে আমি আজি গুৰুত্বপূৰ্ণ এটা স্থান পায়ো মই ইপিপিএল বাদ দি পেলাই আহি এপিবিত যোগদান কৰি আজি কোকৰাঝাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী এডমিট হিচাপে মই ইয়াত মানে স্থান পাইছোঁ আৰু কি আৰু অঞ্জলি দৈমাৰীৰ নেতৃত্বত আমাৰ যিটো এপিবি দল গঠন হৈছে এই এপিবি দলটোৰ দৰকাৰ আছে প্ৰয়োজন আছে বিটিএডিত যেনেকৈ কৈছিলে প্ৰমোদ বড়োৱে কৈছিলে যে পৰিৱৰ্তন দৰকাৰ প্ৰমোদ বড়ো চৰকাৰ এতিয়া আমি ক'ব খোজোঁ পৰিৱৰ্তন দৰকাৰ অঞ্জলি দৈমাৰীৰ এপিবি চৰকাৰ দৰকাৰ আৰু বাওখুঙুৰি সমষ্টিত আমাৰ উদাংচিৰিৰ দৰকাৰ আছে কাৰণ আজি ইপিপিএলে যিখিনি কৰি আছে তাৰ কাৰণে আজি সকলোৰে মোহভংগ হৈছে কোনো এজন মানে আমাৰ যিখিনি অনাবড়ো মানুহ কোনো এজন অনাবড়ো মানুহে আজি তাত কোনো সুবিধা পোৱা নাই আমাক কৈছিলে আপোনালোকে আমাক সংগ দিয়ক আমাক হেল্প কৰক আমাৰ লগত থাকক আপোনালোকক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন দিম MCLA নমিনেট MCLA দিম কিন্তু নমিনেট MCLAও দিয়া নহ'ল মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডো দিয়া নহ'ল বা অন্য জনগোষ্ঠীৰ যিবিলাক ডেভেলপমেণ্ট নাম মাত্ৰহে কোনো কামত একো কৰা নাই ফেন ফুটুকাৰ ফেন হৈ মানে ভাহি উঠিছে আৰু কি যাৰ কাৰণে আমি এতিয়া অঞ্জলি দৈমাৰীৰ নেতৃত্বত যিটো দল গঠন হৈছে এপিবিক আমি আগুৱাই লৈ যাম এপিবিৰ লগত আমি খোজত খোজমিলে আগুৱাই যাম কিমানটা সিট দখল কৰিব পাৰিব বুলি ভাবে আমি মিনিমাম 10টা সিট ল'ম এবাৰ নতুন দল হিচাপে আমি 10টা সিট ল'ম যিটো ৰাইজৰ সঁহাৰি দেখিছোঁ আমি 10টা সিট পাবলৈ সক্ষম হ'ম কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে কেইটা দখল কৰিব আপোনালোকে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 3টা পাম ধন্যবাদ কিমানটা